হেল্ল' গাইজ, গুড মৰ্ণিং সকলোলৈ। আজি পুনৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মই আছোঁ আজি আকৌ মাৰ্ঘেৰিটাত, গুৱাহাটীৰ পৰা আহিলোঁ। এয়া শ্ৰীৰাম বেঞ্চ, আমাৰ ধুন্দা গাড়ীখন। ধুন্দা লাইট জ্বলি আছে, লাইট। ধুন্দা গমেই নাপায় ৰাতি কি হৈছে, দিনত কি হৈছে। মানে ধুন্দা ৰাতি চলোৱা নাছিলে, এতিয়া দিনত ধুন্দা খবৰ খাতি কোৱা। খবৰ আছো আৰু ভালেই, হিচাপ পত্ৰ বনাই আছো আহি। ধুন্দা আজিকালি ভিডিঅ' নবনোৱা হ'ল, ৰাইজৰ দাবী কি কাৰণে বনোৱা নাই ভিডিঅ'টো কৈ দিয়া। মই আহি মাৰ্ঘেৰিটাত এতিয়া মাছ বনাব লাগিব, খানা বনাওঁতেই যায়গৈ। ক'ৰ পৰা বনাবা ৰাইজক কৈ দিয়া, আজি তুমি বনাবা কি বনাবা কৈ দিয়া। আজি আমাৰ দাসদাই লৈ আহিছে দেই, একদম ৰহাৰ পৰা লফা শাক লৈ আহিছে। ৰহাৰ পৰা গুৱাহাটীৰ চাওক, নগাঁও ৰহাৰ পৰা লফা শাক লৈ আহিছে। আৰু এইটো লোকেল মাছ। এইয়া এইফালে আছে লোকেল মাছ। এইটো কি তোৰা মাছ নে কি বুলি কয় এইটো? মাছটোৰ নামটো ইমান নাজানো মই দেই। ময়ো নাজানো, এনেই তোৰা মাছ বুলি কয় নেকি। আপোনালোকে কমেণ্ট কৰিব গাইজ, নাক ডাঙৰ মাছ, ঠোঁট দীঘল মাছ। কি মাছ নাজানো। হিচাপ বনাই হৈ গ'ল, ক্লিয়াৰ। আমি এতিয়া বনাবগৈ লাগে ভাত। আৰু এটা বস্তু দেখাই দিছো, আমি এটা ঘৰৰ ডিজাইন মানে এইটো মাইনা ঘৰ কেনেকে হ'ব। মোৰ ঘৰটো বনাই আছে, যিহেতু মই ধুন্দাক ক'লো যে মোৰ ঘৰটো ধুন্দা বনাই আছে। ধুন্দা ক'লে মই ডিজাইনটো মই তোমাক দেখাইছো। তাৰপৰা ফাৰ্নিচাৰ এইবিলাক অলপ ডিজাইন দেখাইছে, আৰু তেওঁৰ চিনাকি মানুহ আছে, মোক ভালকে দেখালে। যিহেতু মই ঘৰটো অলপ ধুনীয়াকে বনাব লাগিব ন, সেইটো কাৰণে। যিহেতু মই আগতে বনাইছো, অলপ ওপৰৰ কাম বাকী আছে, সেইটো কাৰণে মাইনা ওপৰতো ধুনীয়াকে ফল চিলিং হ'ব, বেডৰুমটো কেনেকুৱা হ'ব, বহুত কাৰ্পেণ্টাৰ বস্তু বহুত থাকিব, কিবা কিবি ভাল হ'ব। ডিজাইনটো বহুত ভাল হ'ব। ডিজাইনটো মই দিছোঁ আৰু সকলোখিনি মই কৰি দিম। আৰু কি লাগিব ধুন্দা ছাপৰ্টত মই কামটো কৰিব লৈছোঁ। এতিয়া মই কথা পাতিলোঁ, তেওঁ যোনে কামটো কৰে তেখেতৰ লগত কথা পাতিলোঁ। ধুন্দা ভাল চিনাকি, ধুন্দা লগৰ বুলি কৈছে। ধুন্দাৰ ওচৰত কেইটামান ভিডিঅ' আছিলে, ধুন্দা ভিডিঅ'কেইটা চালোঁ, ভাল লাগিলে। তো ধুন্দা আজি মই মোৰ ফেচবুকত দি আছোঁ, ডিজাইনকেইটা সকলোৱে চাব। ধুন্দা ফেচবুক আইডিটো কি বুলি আছে? মোৰ শইকীয়া ধুন বুলি আছে। শইকীয়া ধুন ন? শইকীয়া ধুন বুলি আছে। ধুন শইকীয়া বুলি নহয়, শইকীয়া ধুন বুলি আছে। চাৰ্চ কৰিব পাই যাব। দেখাই দিয়ক, আপুনি দেখাই দিয়ক না এবাৰ, দেখাই দিয়ক ধুনীয়াকৈ, ৰাইজক দেখাই দিয়ক। আমাৰ ধুন্দা বৰ ধুনীয়া ভিডিঅ' বনায়, কিন্তু এইকেইদিন দিবলৈ পৰা নাই, সময় নহৈছে। এয়া শইকীয়া ধুন বুলি আছে দেই, দাঢ়ি থকা মানুহটোৱে আৰু আপুনি কিবা হেৰি কৰিছিলে নহয় ন? কিহত কৰিছিলে? বাদ দিয়া আগতে, কৈ দিয়া আগতে এই ৰঘুপতি সৰু এটা শ্বুটিং কৰিছিলে তেখেতে দেই। বাৰু যি কি নহওক, আমি এতিয়া খানাটো বনাব লাগে, হয়নে নহয় বাৰু? খানাটো বনাব লাগে সোনকালে। সেইবিলাক ৰুম আমি আৰু কি আৰু দিনটোৰ কাৰণে থাকোঁ, সেইটো কাৰণে এনেকৈ আৰু বাঁহৰ ৰুম, যিয়ে ভাতটো বনাবৰ কাৰণেতো লাগিবই ন। আৰু ইয়াত গোটেই লেতেৰা যে বাহিৰত, সেইটো কাৰণে বাহিৰত বনাব নোৱাৰোঁ, কিন্তু ভিতৰতে এনেকৈ ৰুম এটা লৈ লৈছোঁ। এয়া বস্তাই পানী লৈ লৈছে, মানে যিহেতু আমি গাড়ীখন ধুব লাগিব এতিয়া, সেইটো কাৰণে। এইখন এখন বডি গেছ, একদম গাড়ীখনৰ কিনাৰতে লাগি আছে। হেল্ল', গাড়ী ধোৱা নেকি? সেইদিনাখন বোলে ঠগি দিলা তুমি, এই ৰাম ঠগন দিলা বোলে তুমি সেইদিনাখন। বোলে দুইটাই মানে কি কৰিলে সিহঁতি গম পাই নে? মই মানে এখেতে মানে ক'লে হেনো যে শ্ৰীৰামখনৰ এইজন আমাৰ আলিদা ক'লে, মানে শ্ৰীৰামখনৰ ষ্টাফ হয় আৰু তেওঁ ক'লে মানে আমাৰ বস্তাক যে বস্তা আমাৰ গাড়ীখন ধুই লওঁ, তাৰপিছত তোমালোকৰখনো লাগি দিম বুলি ক'লে। লাগি দিম বুলি কোৱাৰ পিছত মানে কি হ'ল, বস্তা বোলে তাৰ লগত লাগি দিলে। লাগি দিয়াৰ পিছত বস্তা গাড়ীখন ধুই নিদি কিনে তেওঁ শুই থাকিলে বোলে। হয়নে নহয়? কৈ দিয়ক, ৰাইজক কৈ দিয়ক, হয়নে নহয়? মই যিখিনি কাম প্ৰয়োজনীয় কাম কৰি দিলোঁ, কৰি দিয়াৰ পাছত তাৰপৰা বস্তা পুৰা ফায়াৰ আপোনাৰ ওপৰত। বস্তা কণ্ডিশ্যন বস্তা বডিটো দেখাই দিয়া, এনেকৈ দেখাই দিয়া। ডাইলগ এটা মাৰি দিয়া। এতিয়া দেৰি হৈছে, গাড়ী ধুব লাগে, দেৰি হৈছে, আমাৰ বডি বিল্ডাৰ ভাত বনাব লাগে, দেৰি হৈছে। ভাত ধুন্দাই বনাব, তুমি কেলৈ টেনশ্যন লৈছা? সেইখন আমাৰ ৰাণীজনী ধুব এতিয়া ধুনীয়াকৈ, আমাৰ ৰাণীজনীক ধুনীয়াকৈ ধুব। তাৰপিছত আমি আৰু ভাতটো বনামগৈ এতিয়া। ভিতৰৰ অৱস্থা চাবচোন বাৰু, আহি পাইছোঁহে, ভিতৰৰ অৱস্থা এয়া চাওক। আজি আমাৰ হাতী নাই। 1 মিনিট বস্তু এটা দেখাইছোঁ। যিহেতু শনি নাছিলে, ইখন গাড়ীত গৈছিলে, নগাঁও ৰিজাৰ্ভ এটা আছিলে, তো ফিলবাৰীৰ পৰা ৰিজাৰ্ভটো যোনটো গৈছিলোঁ, তো শনি আহিলে কালি, ৰাস্তাত উঠিলে। মই শনিক লগ পোৱাই নাছিলোঁ, মই যিহেতু শুই আছিলোঁ, ৰাতিপুৱা সময় চলাইছোঁ, তেতিয়া শনিক মই লগ নাপালোঁ, কিন্তু মই এতিয়া শনিক দেখিছোঁ। 1 মিনিট ৰ'ব দেই গাইছ।
Oh, hello, sir. Good morning. Good morning, sir. Sir, good morning. Good morning, good morning. Good morning, sir. Good morning. Good morning. উঠক, sir. Oh, hello, sir. উঠক। ক'ত পালোহি বাৰু? বস্তাই খালি পাৰিব? হা? গাড়ী দিবলৈ অথনি মাতিছিলে? তুমি শুই আছা মানে? হা? আচ্ছা। ই দেখিছা হাৰামি বস্তাই গালি দিব বুলি এতিয়া উঠিছে, উঠি কিনে ধুমাধুম কাপোৰ খুলিছে। কি কোৱা কাপোৰ খুলি? হা? কি? গাড়ী দিবলৈ যা। যোৱা 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 গাড়ী ধুবা যোৱা। বস্তা গাড়ী ধোৱা আৰম্ভ হৈ গ'ল। ক'ত যোৱা ধুন্দা? ব্ৰেকফাষ্ট কৰিবলৈ যাম বোলে। ব্ৰেকফাষ্ট ব'লা। আৰু আমি এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ গৈ আছোঁ। অঁ আৰু এটা ভিডিঅ' এটা সৰবতে বনাম আজি ডিজাইনখিনি দিব লাগিব। ডিজাইনখিনি ন? বাকী হেৰিও চাই ল'ব, আমাৰ অডিয়েঞ্চে চাই ল'ব ন। অডিয়েঞ্চো চাব লাগিব। ঠিক আছে দেখাই আছোঁ আপোনালোকক। কি কৰিছে? কি বনিছে বৌ? ৰুটি বনোৱাই নাই নেকি? নাই হোৱা নেকি? খালি খালি হেল্ল' হাই এটা কৈ দিয়ক। অ' এই মাকে এটা বৰ গোলাই ৰুটি খাব আহিছোঁ। আহিব হোটেলখনত কি বুলি কয় NIL ৰ ওচৰতে আছে ন? NIL তেল ডিপুৰ ওচৰতে। নাম চাম লিখা নাই দোকানখনত, পৰ্দা আছে দেখিবই পৰ্দা। আৰু কুকুৰ এটা সদায় থাকে আকৌ দেই দোকানখনৰ মুখত। আইও আপোনালোকক খোৱাটো নেদেখিলোঁ, খাই কিনে উঠাটোহে দেখিলোঁ দেই। পেট ভৰি গ'ল। এতিয়া যাওঁ বে। মই এতিয়া ভিডিঅ' এটা বনাইছোঁ, চাওঁ কৈছে। মই কৈছোঁ ভিডিঅ'ত চাব দেই। যাওঁগে বাই বাই। আমাৰ এক্সট্ৰা আহি গ'ল, ৰবীন্দ্ৰ আহি গ'ল। ৰবীন্দ্ৰ ছুটীত আছিলে। ৰবীন্দ্ৰ হ'ব কওক। ৰবীন্দ্ৰ নাই আমি ৰয়িং চলাই আছিলো বাবা। ৰয়িং চলাই আহিলে বাবা। 27 তাৰিখে যাম দিল্লী, পাঞ্জাৱ। দিল্লী গাড়ী আনিব লাগে। এক্সট্ৰা নতুন গাড়ী আনিবলৈ গৈ আছে ৰবীন্দ্ৰ। এই ৰবীন্দ্ৰ ৰখি আছে, আমাৰ গাড়ীখন উলিয়াব লাগিব এতিয়া। ৰবীন্দ্ৰ লাষ্টলৈ ভৰাব। এইটো বস্তা দেখিছেনে? বস্তা চাওঁ এইটো বস্তা চাওঁ। হয় গাড়ী ধুই আছা? ধুই থাকা। চব্জি লৈ লৈছোঁ, মটৰ লৈ লৈছোঁ। কি ল'বা? চব্জি ইয়াৰ লৈ ল'ম। এইটো কি বুলি কয় এইটো? চিম ন? উৰহি। কোনোবাই উৰহি কয়, কোনোবাই চিম বুলি কয়। অঁ এইটো লাই পাত, এইটো লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। এইটো বৰ বেঙেনা। অঁ এইটো ওলকবি, এইটো ৰঙালাও কেজি কেইটকা? 20 টকা পিচ। ৱাও। জলকীয়া কেইটকা? 10 টকা। 10 টকা মুঠা। 20 টকা 20। ফুলকবি 80 টকা। 80 টকা। বিলাহীও 80 টকা কেজি। ইয়াত কি সোমাই? ৰঙালাও। এইটো কি ধনিয়া? এইটো কি হয়? হা মেথি শাক। এই চালা তই মাথাটো যে কাটি পেলালি। মাথাটো কাটিব নালাগে নহয়, মাথাটো কেলে কাটি পেলালি? মাথাটো তেনেকৈ থওঁ। কালিয়ে মাছ গুচাই যে গোটেই মাথাটোৱে কাটি পেলালে। তই কাজিৰঙা অৰিজিনেল কাজিৰঙা মানুহ হয় নাই? ঠোঁটটো খালে কি ডাল হ'ব? তই অৰিজিনেল কাজিৰঙা মানুহ হয় নাই? হা এইডাল মানুহে নাখায়। নাখায় নি? গাইজ খাই নে নাখায় কমেণ্ট কৰিব দেই। আমি খাইছোঁ কৈ নহয় ন? অঁ আমাৰ শইকীয়া তাত টেটুটো ভাল লাগে। বাবা ভক্ত। আৰু এইফালে টেটুটো দেখাই দিয়া। এইফালেতো এনেকুৱা আৰু চিম্পল। চুলি তুলি কাটি টিপটপ হৈ আছে মানুহটো। ধুনীয়া লাগিছে চুলি কাটি। বেলেগ চুলি কাটিং দেই ল'ৰাটো। জ্বলাব এতিয়া। খানা হ'ব, বনিব খানা। আজি ধুন্দাই খানা বনাব, মই ডাইৰেকশ্যন দিম। হয় ধুন্দা, মই ডাইৰেকশ্যন দিম। বস্তা গাড়ীটো ক্লিয়াৰ। বস্তা ক্লিয়াৰ অল ক্লিয়াৰ। চকা ধুব আছে। গাড়ী চাকাচাক হৈ গ'ল। এক্সট্ৰা ধোৱাই নাই, ধুবহে। আমাৰখন আৰু শ্ৰীৰাম চাকাচাক বনাব লাগে আৰু দেই। বস্তাই চাউল তুলি দিলে আমাৰ বাচমতি ৰাইচ। দাস দা আমাৰ জোনালীৰ লগত বিজি। জোনালীৰ লগত বিজি। কি কৈছে আপোনাক? আমাৰ আলিয়ে ককিলা
ককিলা মাছ কোনে কোনে খাই পাইছে জনাব ইয়াত মাৰ্ঘেৰিটাত পোৱা যায় ককিলা মাছ এনেকুৱা মুখখন দেখা দিছোঁ মুখখন একদম বগলীটো নিচিনা ৰাসত ওলোৱা বগলীটোৱে আৰু আমি তোৰা বুলি কৈ আছিলোঁ একচুৱেলি তোৰা নহয় দেই মই মটৰ গুচাই আছোঁ যিহেতু মই মাছ বাচিব নাজানো অঁ এয়া লফা শাক ৰাজে একদম ৰহাৰ পৰা লৈ আহিছে লফা শাক ফুল লোকেল আৰু খানাটো বনাম মই আৰু মইতো খানা বনাই ভালেই পাওঁ আৰু কোনোবাই বনাব থাকিলে জনাব পাৰ্টি চাৰ্টি থাকিলে খানা পিনা বনাই দিম এয়া বিলাহী কাটিলে আমাৰ দাদাই বিলাহী কাটি আছে এয়া মটৰ ধনিয়া এইটো আদাটো লোৱা এইটো আদাটো ধুই ল'বা দেই এইটো বস্তাই খুন্দি আছে মছলা মানে পিঁয়াজ ৰচুন জলকীয়া তাৰপৰা এয়া লফা তাৰপৰা দেখিছেনে সেয়া মাছ এইখিনি মাছ হালধি লগাই দিছে এইফালে ভাত সিজি আছে তাৰপিছত এইফালে শইকীয়াদাই কি কৰি আছে চাবনে শইকীয়াদাই দেখাই দিয়ক ভিডিঅ' এডিট কৰি আছে চব এইবিলাক দেখিছে মাইনা ঘৰটো এনেকুৱাই হ'বগৈ দেই আগলৈ এনেকুৱা হ'ব তাকে ভাবিছোঁ ভালকৈ দেখাই ইয়াত জুম নহ'ব পিছত দেখাই আছোঁ ভাল লাগিছে বঢ়িয়া লাগিছে গাইজ এনেকুৱাকৈ বনাম বুলি ভাবিছোঁ দেই শাকটো মৰমত কাটিছে হয় নাই কষ্ট হ'ব কষ্ট পাব হয় নাই ঘৰ বয়ে দি পঠিয়াইছে যে হয় নাই বহুত চিকুলো কিমান কষ্ট পাইছে অঁ এই তেল গৰম হৈ গ'ল পুৰা ধোঁৱা ওলাইছে সেইকেইটা দেৰি নকৰিব এই একদম ধোঁৱা ওলাই গ'ল হেল্ল' এইটো ব্যস্ত দেৰি কাৰোবাৰ লগত মেছেজ কৰি দিছ নাই মই ফেচবুকত পষ্টটো দি আছোঁ জলদি দিয়া ইয়াত দিয়া এইবোৰ পৰা দিয়া পিছত দিবা মাছ দিবা নেকি মাছ দিবা মাছটো এতিয়া ফ্ৰাই হ'ব মাছলৈ মোৰ ভয় লাগে অকণমান দূৰলৈ যাওঁ দাও উঠি দিছে এয়া এই ডাঙৰটো মোৰ দেই তেল পৰি গৈছে দেখিছে গাত ডাঙৰটো মোৰ তো গাইজ খানা হৈ গ'ল এই দেখিছেনে খালেই কেনেকুৱা লাগিছে খানা মজা হৈছে একদম মজা নাই মস্তি লফা এতিয়া মই বনাই বাৰী কিনে খাব লাগিব নিজে বাৰী খাব লাগিব আমাৰ ছাৰে গা ধুব যায় গা ধুব যোৱা ঠিক আছে টিপটপ হৈ ল'লা তো গাইজ মই ভাতটো বাঢ়ি ল'লোঁ ভাতটো খাই লওঁ তাৰপিছতে ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত সকলোকে লগ পাম বাই দি দিয়া বাই মই আজৰি হ'লোঁ